আছে গাঁৱত আমাৰ মাটিৰ ঘৰ আছে আপুনি গৈ চাই আহক বিহাৰত আমাৰ ঘৰ নাই থাকাৰ তো আছে গাঁৱত আমাৰ মাটিৰ ঘৰ আছে আপুনি গৈ চাই আহক বিহাৰত আমাৰ ঘৰ নাই থাকাৰ তো জমিন কিনাৰ মোৰ औकात नहीं কিনিব পাৰা নাই একটা ঘৰ নাই তো আমি অনারেবল চিফ মিনিস্টার স্যারক বহুত রেসপেক্ট কৰো কিউকি স্যাৰৰ যি গাইডেন্স আছে সেইটো আমি ক'ব বিচাৰো কি আমি সেইটো গাইডেন্স লৈ কাম কৰি আছো আমি নিজৰ ইমান হিম্মত না হয় কোনো এসপি বা আনন্দ মিশ্রা কি ইমান ডাঙৰ হৈ যাব হয় না যেতিয়া একটা গভর্নমেন্টৰ উইল আছে কি আমি ড্ৰাগছ ফ্ৰী কৰি দিম আমি তো একটা ছোটা সৰুকে সেৱক হৈ সিপাহী হওঁ জনে সেইটো আমি কাম কৰিছো কালি গভর্নমেন্ট যদি বেলেগ আহে ক'ব ড্ৰাগছ না লৰিব লাগে বা সেইটো কৰিব নালাগে আমাৰ দম আছে কৰি দিম আমি नहीं আমি কোনে হও আমি just a civil servant I am working as per the directions of the constitution and the wills of the government and politics তো হিটু আমি কৰিব লাগে তো প্ৰথম হল হিটু কথা দুসরা হল যেটো আমি ডেপুটেশন কথা আমি ডেপুটেশন কৰ নিশ্চয় এপ্লাই কৰিছিলো আজি কৰা নাই এক বছৰ আগত এই যে ধুবৰী यस ধুবৰী থাকা টাইমত আমি কৰিছিলো বিকজ আমাৰ বহুত প্ৰবলেম আছে গাঁৱত আমাৰ মাটিৰ ঘৰ আছে আপুনি গৈ চাই আহক বিহাৰত আমাৰ ঘৰ নাই থাকাৰ তো আমি ইয়াত থাকিলে কোনে বনাব মোৰ দেউতা 85 ইয়াৰ্স ওল্ড আছে ঘৰ যোৱাৰ কাৰণে বিচাৰে কয় কি মই থাকিব নপাৰো তাক কেনেকৈ আমি এৰি দিম দেউতাক মোৰ লগত ৰাখাটো কি বেয়া হয় আমি তাক অকেলা এৰিব সেইকাৰণে ভাবিলো যদি এক লগত থাকিম আমাৰ ঘৰটো অলপ বনাই দিব পাৰো হা তাৰ ইমান বয়স হৈছে হে বিচাৰে মোৰ ঘৰটো অলপ দেখি লও হা একটা তো জমিন কিনাৰ মোৰ औकात नहीं কিনিব পাৰা নাই একটা ঘৰ নাই মোৰ হা তো একটা দেউতাৰী ঘৰ আছে হেতু ভাবিলো অলপ বনাই দিও তাত থাকি লৈ হেতুৰ কাৰণে আমি এপ্লাই কৰিছো কি একটা পাৰ্সোনাল প্ৰবলেমছ আছে অলপ পাৰ্সোনাল ফ্ৰণ্টত আমাৰ অলপ ইস্যুজ আছে সেই সব লৈ আমি ভাবিলো কি তাত থাকিলে 3 বছৰ বা 5 বছৰ যেটো আমি চান্স পাম হয়তো আমাৰ ইমান অলপ পাৰ্সোনাল বস্তুটো আছে আমি এটো ঠিক কৰাই দিব পাৰো মোৰ দেউতাৰ যি 85 ইয়াৰ্স ওল্ড এতিয়া আছে তাক আমি অলপমান you know মানে he will feel better क्योंकि बार-बार তার মন যায় কি আমি আমার জায়গাত গৈ অলপ বুঢ়াবাটো থাকিব লাগে ইয়াত মোক তুমি বন্ধ কৰি ৰাখিছো you know I feel bad facing him সেই কাৰণে আমি এপ্লাই কৰিছিলো এতিয়া মানুহ হেৰ লগত জুৰি আছে you can understand কিমান সৰু সোচ আছে তো হিটু কৰিলে এতিয়া তো আমি সিৰিয়াসলি বিচাৰিব লাগে মোক है ना कि যদি আপুনি ইমানই বেয়া পাইছে তো ঠিক আছে মোক জয় ভালো মনে ব্যালেন্স কৰি লৈ কাম কৰিব লাগে যেটো আমি বুজি পাইছো খালি পুলিশৰ কাম কৰি আছো লকড়ি নিচিনা কাম কৰি আছো তো আমি কাঠৰ নিচিনা আপোনাক মানে আমাৰ ডিউটি নিচিনা কৰি গুছি যাম মই বস্তুটো পাৰ্সোনালি কৰো মই আপোনাৰ যেটো আপুনি মোৰ লগত যদি আহে আপোনাৰ এটা প্ৰবলেম আছে হেতু মই নিজে প্ৰবলেম ভাবিলো হেতু ভাবিলো যেতিয়া কাম কৰি এটা পাৰ্সোনাল টাচ হয় সেই কাৰণে মানুহ ভাল পায় আমি ডিউটি নিচিনা বহি বাল সাহাব হৈ বহি কৰিলে তো ঠিক আছে কোনো মানুহ নাহে মোৰ লগত হে যেটো হয় ডেফিনেটলি আমি যি কাম কৰিছা আপুনি যেটো কৈছে মানুহ বহুত মান ভাবে না কি মই কি মিডিয়াক পইচা দি আছো না কি মই নিজে বুষ্ট কৰি আছো না কি চেক কৰি লিওক ইমান ভাল ভাল তো ডিজিটাল এক্সপার্ট চেক কৰি লিওক মোৰ ব্যাকগ্ৰাউণ্ড কি আছে কি নহয় যি আছে অৰ্গানিক আছে আমি কিউকি অৰ্গানিকলি মানুহ লগত জুড়ো মই সিৰিয়াসলি যদি আপোনাৰ লগত ফিল কৰো আই উইল অ্যাটাচ উইথ ইউ ইফ আপনি ভাবো আপনি নেগেটিভ আপনাকে একো না করো আমি নিজকে দূর করিল আমার হিটু সিম্পল ফিলসফি অফ পজিটিভ এনার্জি অ্যাট্রাক্টস মি নেগেটিভ এনার্জি আই ইগনোর ইট আমি তাকো বেয়া নগো মই ইগনোর ইট তো এতিয়া যি আছে বহুত মান নেগেটিভ এনার্জি আশেপাশে আহিছে এতিয়া বহুত মান এনার্জি আছে যেতিয়া না অলপমান চাব জঙ্গলত একটা আছে কাহিনী মই নিজক কিছু কোৱা নাই মোক প্লিজ ডু নট थिंक दैट আমি নিজক ডাঙৰ জঙ্গলত যেতিয়া शेर कमजोर पड़ता है ना तो सारा गीदड़ मिलके उसको मारने खाने आता है ओके तो हे मौका भाविसे कि नगांव पुलिस तो कमजोर पड़िसे আজি মই কৈছো আমি আহিছো বহুত মানুহ হেলমেট না পিন্ধে এতিয়া কিয় হে নিউজৰ দম পাইছে না কিয়া এতিয়া তো নগাঁও পুলিচ চাপত আছে এতিয়া কোনে ধৰিব মোক হেলমেট না পিন্ধিলে আগত তো বহুত দবাইছে বহুত চাপিছে বহুত হেলমেট পিন্ধাইছে আজি আমি সামাগুড়িয়া আজি আকৌ ড্ৰাগছ ধৰিছো তো আহিছিলো যেতিয়া আমি চাইছো মানে আগতে আমি 95% মানুহ হেলমেট পিন্ধিছে আই থিংক টুডে আমি 65-70% পাইছো পিন্ধা বাকি পিন্ধা এই দমটো ক'ত পাইছে সেই নেগেটিভ প্ৰপাগান্ডাত পাইছে যদি নগাঁও আকৌ প্ৰি মে 2021 লৈ যাব বিচাৰে মোৰ কিছু নহয় স্যাৰ আজি আমি ইয়াত আছো কালি না থাকি